आता है मतलब इसलिए क्या बोलते हैं अहंकारी होता है ना हम लोग खत्म चाय चाय Hey guys, পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু আজি আমি গৈ আছো জংঘল কাটিবলৈ মানে বাৰীৰ জংঘল আপোনালোকক লৈ গৈ আছো আৰু জংঘল মানে গাইছ আমি এনে জংঘল নাকাটো এটা মানে হাজিৰা পইচা পাম এখনটো মেইন এখন মেইন कहाँ जाएगा भाई जंगल काटना अच्छा काम नहीं है तुम्हें पता है ना हाँ पता है लेकिन हम लोग ऐसे ही करते हैं ना मतलब जंगल काटने का काम अच्छा लगता है मेरे को हम लोग ठीक है मिल रहे हैं बोले इसलिए क्या बोलते हैं अहंकारी होता है ना हम ये जो ये दिख रहे हैं ना ये ऑटोमोस बोलता है इसको तो लगाने से ना ये दिख रहा है ना ये मत देखो वो कंट्रोल देखो वो देखो তো গাইছ এইখনে সেইখন ঘৰ যিখন ঘৰত মানে আমি আজি হাবি ধ্বংস কৰিব আহিছোঁ মানে জংঘল কাটিব আহিছোঁ তো চাই থাকক तो गाइस अभी ये ओडोमस लगा लेते हैं पहले उसके बाद मतलब मैंने ओडोमस तो खाने में जंगामस सेनाजुक ना है तो गाइस ये दिख रहे हो ना ये हमारा कपड़े का कलर नहीं है ये तो हमारा पसीना घाम तो गाइस खत्म चाय चाय शेष खत्म आता है मतलब गजब बेइज्जती है गाइस ये हम लोग का मालिक हमारा मालिक तो माने हो जाबे ट्यूशन से ये ट्यूशन जाएगा गाइस आज इमान पानी खाते या पेटत की গৈছে আৰু কামৰ কাৰণে আকৌ কামত লাগে জানো ব্লক গাইস কৰি ললো মধ্যাহ্ন ভোজন আৰু এইবাৰ আকৌ এবাৰ যাব লাগিব উপায় নাই আৰু কি ক'ব বন্ধুসকল আজি একদম বতৰেও চকু মিলি চাইছে আমাৰ কাৰণে गाइस देखो हमारा पठार में ऐसा मछली मिलता है इसको क्या बोलते हैं बोटिया माछ ये तो स्वाद की मजा है तो की मजा स्वाद ये तो यार स्वाद এবাৰ গুন্ধ পালে 7 জনমত খাই থাকিব মন যাব তো গাইস এইখন বাৰীত আমি মধ্যাহ্ন ভোজনৰ মানে আগবেলা সাফা क्या है पानी रुक्सी है আগতে তো এটা আছিলে এবাৰ আৰু দুটা আছে কিয় আহিছ তুমি হা মালিকৰ ঘৰতে গা ধুলি এতিয়া ঘৰত যাওঁ আৰু তো গাইছ আহি গা পা ধুই আৰু এবাৰ ওলাই লৈছোঁ পথাৰখনকে চাই গৈ আৰু আপোনালোককো দেখুৱাই আছোঁ চাই থাকক মোৰ পিছে পিছে ভাগৰো লাগিছে তথাপিও পথাৰখন চাবলৈ মন যায় চাই থাকক তো গাইছ দেউতাই পথাৰত আলি পাৰ কাটি আছে আৰু আমি মই দাদাৰ লগত চাহ দিব আহিছোঁ আপোনালোকে চাই লওক আমাৰ পথাৰখন আৰু বাণীখিৰা পথাৰ
ওজন দেউতা আলিপাৰ কাটি আছে গাইজ পথাৰৰ পৰা ঘূৰি আহিলোঁ আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ মই আজি হাজিৰা কৰিছোঁ কিন্তু এই হাজিৰা কৰাৰ অৰ্থ এইটো নহয় যে মোৰ মা দেউতাই মোক খুৱাব পৰা নাই বা কিবা এনেকুৱা নহয় গাইজ মই এইকাৰণে হাজিৰা কৰিছোঁ যাতে মই সেই হাজিৰা কৰি কিবা এটা শিকিব পাৰোঁ জীৱনত আজিকালি প্ৰায় হৈ থাকে সকলোৱে নিজে ভবা মতে ধৰি লওক চাকৰি তাকৰি নাপায় এনেকুৱা পৰিস্থিতিত হ'লে কেতিয়াবা আমি যিকোনো কাম কৰি চলি থাকিবলৈ পাৰিব লাগিব গতিকে বুজি পাইছে আপোনালোকে চ' গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মানে বাই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম